কলিযুগতে অৱতাৰ ললে পৰম ব্ৰহ্মৰ অংশই কলিযুগতে হল কল্কি অৱতাৰ ধৰ্মৰ আবেগ দেখুৱাই লাখ লাখ মানুহক লুণ্ঠন এইজনা স্বয়ম্ভূ ধৰ্মগুৰুৰ হৰিচুই সেৱা কৰিবলৈ ভক্তই দিব লাগে টকা শংকৰদেৱ মাধৱদেৱতকৈও নিজকে ওপৰত বুলি ভাবে এইজন খণ্ড বৈষ্ণৱে শংকৰ মাধৱৰ আধ্যাত্মিক ভূমি কলুষিত কৰিছে এইজনা কৃষ্ণগুৰুৱে সাধাৰণ ৰাইজক ভক্তিমাৰ্গ দেখুৱাই ত্যাগৰ বাণী শুনাই নিজে বিলাসী জীৱন যাপন কৰা এগৰাকী ঈশ্বৰৰূপী কৃষ্ণগুৰুক সকলোৱে জানে তেওঁৰ নাম হিতেশ চন্দ্ৰ গোস্বামী ওৰফে প্ৰেমানন্দ প্ৰভু কৃষ্ণগুৰু আশ্ৰমৰ সত্ৰাধিকাৰ তেওঁক দেখিলে ধৰ্মগুৰুতকৈ বেছি চিনেমাৰ চৰিত্ৰ যেন লাগে ১৮,০০০ টকীয়া জোতা পিন্ধে এগৰাকী ঈশ্বৰৰূপী পৰমানন্দই পত্নীয়ে পিন্ধে ৫০,০০০ টকীয়া টুপি কন্যাৰ হাতত থাকে ১৫,০০০ টকীয়া বেগ ঈশ্বৰৰ নামত ভাল বিলাসী সংসাৰেই চলাই আছে এইজনা ঈশ্বৰৰ অৱতাৰে এইজনা ধৰ্মগুৰুৰ আছে এখন বিখ্যাত বিশ্ববিদ্যালয়ৰ ৱেবছাইটত উপলব্ধ তেখেতৰ বায়'ডাটা কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ স্বত্বাধিকাৰ কিন্তু তেওঁৰ বিষয়ে কি লিখা আছে বিশ্ববিদ্যালয়খনৰ ৱেবছাইটত তেওঁ হেনো অংশ পৰম ব্ৰহ্মৰ কলিযুগৰ বিনাশ আঁতৰাবলৈ কল্কি অৱতাৰ হিচাপে জন্ম লৈছে তেওঁ অৱতাৰ লোৱাৰ পৰাই হেনো শান্তি আহিছে মৰ্তলৈ প্ৰাক্তন এচিএছ বিষয়া পুনম গগৈয়ে উদঙাই দিছে এই তথ্য এতিয়া ইয়াত লিখা আছে যে the divine presence of Krishna Guru Ishwar, the physical reincarnation of the invisible Param Brahma, is the visible avatar of the age. কৈছে যে তেখেতে পৰম ব্ৰহ্মাৰ এটা অৱতাৰ হৈ পেলাই মৰ্ত্যত জন্মগ্ৰহণ কৰিছে আৰু কৈছে যে তেখেতে এই যুগৰ সেই অৱতাৰটো লৈ জন্ম হোৱাৰ এটা বিশেষ কাৰণ আছে কাৰণটো এইটো হ'ল যে কলিযুগত যেহেতু বহুখিনি অপায় অমংগল হয় এই অপায় অমংগলবিলাক দূৰ কৰিবৰ বাবে তেখেতে কলিযুগৰ কল্কি অৱতাৰ লৈ এই মৰ্ত্যত জন্মগ্ৰহণ কৰিছে আৰু তেখেতে নিজৰ জীৱনত বিভিন্ন ধৰণৰ আধ্যাত্মিক কৰ্মৰে যিমানবিলাক সুপাৰষ্টিশ্যন আছে মানে আমাৰ অন্ধবিশ্বাস আছে আৰু এভিল থটছ আছে বেয়া ভাৱনা বেয়া কুকৰ্ম এইখিনি বস্তু জগতৰ পৰা আঁতৰাবলৈ বহুখিনি সক্ষম হৈছে আৰু আমাৰ ৰাষ্ট্ৰসমূহক বিপদৰ পৰা মুক্ত কৰিবলৈ তেখেতে সক্ষম হৈছে Krishna Guru is the last Kalki avatar of the Kali Yuga and has started to make firm roots in the heart of every devotee. কৈছে যে তেখেতে কল্কি অৱতাৰ লৈ জন্মগ্ৰহণ কৰাৰ পিছৰে পৰা বিভিন্ন ভক্তজনৰ মনত ঠাই ল'বলৈ তেখেতে সক্ষম হৈছে আৰু অৱশেষত এইটো কথাও কৈছে যে আপুনি যদি বিচাৰে তেন্তে তেখেতৰ দৰ্শন ল'ব পাৰে আৰু paying darshan and obeisance at his godly feet and taking Krishna Guru Naam enrich your earthly life and fulfill the completeness of human life. আৰু তেখেতৰ শ্ৰী চৰণত শৰণাপন্ন হৈ আপোনাৰ পাৰ্থিৱ জীৱনত যিমানখিনি বেয়া কাম কৰিছে বা যিখিনি আপোনাৰ উপলব্ধি কৰাৰ আপোনাৰ প্ৰয়োজনীয়তা আছে সেইখিনি আপুনি কৰিব পাৰে উল্লেখযোগ্য যে কিছুদিন পূৰ্বে কোটিটকীয়া অডি বাহন লৈছিল এইজনা স্বয়ম্ভূ কল্কি অৱতাৰে বয়সত ডাঙৰ সৰু কথা নাই সকলোৰে পৰা দক্ষিণলৈ ভৰিত ধৰিবলৈ ঠেং মেলি দিয়ে এইজনা পৰম ব্ৰহ্মৰ অংশই নিজকে ঈশ্বৰ বুলি ভাবে এইজনা প্ৰেমানন্দ প্ৰভুৱে সেই কথাতে ভুল গৈ সৰ্বানন্দ সোণোৱালৰ পৰা আৰম্ভ কৰি হিমন্ত বিশ্ব শৰ্মালৈকে বৰ্বৰ ৰাজনৈতিক নেতাই এইজন হিতেশ গোস্বামীৰ ভৰিত ধৰি সেৱা কৰে কিছুদিন পূৰ্বে প্ৰমোদ ভ্ৰমণৰ বাবে বিলাতলৈ গৈছিল এইজনা স্বয়ম্ভূ গুৰু বিলাতৰ মাটিত সাজসজ্জা সলনি হৈছিল তেওঁৰ ধুতি পাঞ্জাবী গামোচা এৰি হিন্দী চিনেমাৰ মিথুন চক্ৰৱৰ্তীৰ দৰেই পটলুং চাৰ্ট পিন্ধি সপৰিয়ালে ফটোৰ বাবে পোষ্ট দিছিল ধৰ্মগুৰুগৰাকীয়ে এই ফটো ভাইৰেল হোৱাৰ পাছত আসল ৰং ওলাল নীলা শিয়ালৰূপী কৃষ্ণগুৰু প্ৰভুৰ ফটোত দেখা গ'ল প্ৰভুৱে পিন্ধি থকা জোতাযোৰৰ দাম ১৮,০০০ টকা পত্নীৰ মূৰত থকা টুপিটোৰ দাম ৫০,০০০ টকা আৰু কন্যাই পিঠিত লৈ থকা বেগটোৰ দাম প্ৰায় ৪,১৫,০০০ টকা কিন্তু প্ৰেমানন্দৰ আচল স্বৰূপ প্ৰকাশ পোৱাৰ পাছতো অধিকাংশ কৃষ্ণগুৰু ভক্তই বিভিন্ন যুক্তি দি প্ৰেমানন্দ প্ৰভুক ডিফেণ্ড কৰাত উঠি পৰি লাগিছে উৎকট গৰমত এয়াৰপৰ্টৰ বাহিৰত ৰৈ স্বয়ম্ভূ গুৰুজনাক আদৰি এচি গাড়ীত বিদায় দিছে কিন্তু আনফালে মূৰে কপালে হাত দিছে অন্ধভক্তি বিশ্বাস নকৰা অধিকাংশ জনতাই আনক মায়ামুখ এৰি ভক্তি মাৰ্গত প্ৰৱেশৰ জ্ঞান দিয়া এগৰাকী ব্যৱসায়িক ধৰ্মগুৰুক এতিয়া সামাজিক মাধ্যমত লেইলেই চেই কৰিছে সচেতন নহলে